অবৈধ তথা অসাধু ফাৰ্মাচী স্থাপন কৰি ঔষধৰ ৰমৰমীয়া ব্যৱসায়ত লিপ্ত অসাধু ব্যক্তিসকলক শীঘ্ৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী কাৰ্বি ইউথ অৰ্গেনাইজেশ্যনৰ। খেৰণী কৃষি তাক বাংলোত কাৰ্বি ছাত্ৰ সন্থা আৰু কাৰ্বি জাতীয় সংগঠন লংৰি গ্ৰেহিনী চাৰহাবে আমেৰ যুটীয়া সংবাদ মেল। পশ্চিম কাৰ্বি আংলঙত আবতৰীয়া দুৰ্গা পূজা। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্চয়িতা তেৰণপিয়ে। এতিয়া আহিছো প্ৰথমটো খবৰলৈ। ৰাজ্যৰ লগতে বিভিন্ন জিলাৰ লগতে কাৰ্বি আংলঙতো কিছু সংখ্যক অসাধু ব্যৱসায়ীসকলে ঔষধ বিক্ৰী কৰাৰ নামত বৈধ নথিপত্ৰ অবিহনে ফাৰ্মাচীত ঔষধৰ ৰমৰমীয়া ব্যৱসায়ত লিপ্ত হৈ সাধাৰণ জনগণৰ জীৱনৰ সৈতে হেতালি খেলাৰ অভিযোগ তুলিছে কাৰ্বি ইউথ অৰ্গেনাইজেশ্যনে। এই অসাধু ব্যৱসায়ীসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা ল'বৰ বাবে ইউথ অৰ্গেনাইজেশ্যনে জিলা উপায়ুক্তৰ হাতত 16 অক্টোবৰত প্ৰদান কৰা হয় এক স্মাৰক পত্ৰ। অসাধু ফাৰ্মাচীসকলে ড্ৰাগছ আৰু কছমেটিক আইন 1940 আৰু 1948 বিধি ভংগ কৰি ঔষধৰ অসাধু ব্যৱসায় কৰি সাধাৰণ জনগণৰ জীৱনৰ সৈতে হেতালি খেলি থকাৰ বাবে এইসকল অসাধু ব্যক্তিসকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবীৰে চলিত 19 অক্টোবৰতো কাৰ্বি আংলং জিলা উপায়ুক্ত, জিলা স্বাস্থ্য বিভাগ, পৰিষদৰ বিভাগীয় কাৰ্যবাহী সদস্যৰ লগতে মুখ্য কাৰ্যবাহী সদস্যৰ হাতত কাৰ্বি ইউথ অৰ্গেনাইজেশ্যনে প্ৰদান কৰিছিল একোখনকৈ স্মাৰক পত্ৰ। কিন্তু অদ্যপি সেইসকলৰ অসাধু ব্যৱসায়ীসকলৰ বিৰুদ্ধে জিলা উপায়ুক্ত বা বিভাগীয় তথা পৰিষদৰ কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নোহোৱাত কাৰ্বি ইউথ অৰ্গেনাইজেশ্যনে আজি পুনৰ সেই কথাসমূহ উনুকিয়াই পৰিষদৰ বিভাগীয় কৰ্তৃপক্ষ তথা জিলা উপায়ুক্তৰ হাতত প্ৰদান কৰে একোখনকৈ স্মাৰক পত্ৰ। 2016 আমি মেমৰেণ্ডাম এখন দিছিলোঁ আমাৰ ইয়াত ডিচি ছাৰক যে আমাৰ কাৰ্বি আংলঙত ফেক ফাৰ্মাচিষ্ট বহুত আছে আৰু সেই ফেক ফাৰ্মাচিষ্টৰ যোনটো কেছটো চলি আছে 2015ৰ পৰা সেইখন লিষ্টটো ওলাই আহিছে আসাম ফাৰ্মাচী কাউন্সিলৰ পৰা। সেই 16ত আমি যোনটো মেমৰেণ্ডাম দিয়াৰ পিছত ইয়াত ডিচি ছাৰৰ পৰা আমি একো যোনটো ইহঁতে ষ্টেপ ল'ব লাগিছিলে 16ত আমি দিছিলোঁ, তাৰপিছত একো ইহঁতে ষ্টেপ নল'লে, সেইটো কাৰণে আজি আমি আহিবলগীয়া হৈছে। উল্লেখ্য সংগঠনৰ নেতৃত্বই তথ্য জনা আইনৰ অধীনত আসাম ফাৰ্মাচিউটিকেল কাউন্সিলৰ পৰা জনোৱা তথ্য অনুসাৰে কাৰ্বি আংলং জিলাকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত সৰ্বমুঠ 754খন ঔষধৰ এনে পাবতগত ফাৰ্মাচী তথা ঔষধৰ দোকান বছৰে বছৰে চলি অহা তথ্য লাভ কৰে। সেয়েহে সৰ্বসাধাৰণ ৰাইজৰ স্বাৰ্থত কাৰ্বি ইউথ অৰ্গেনাইজেশ্যনে সেইসমূহ ব্যৱসায় শীঘ্ৰে বন্ধ কৰাৰ লগতে উপযুক্ত শাস্তি প্ৰদানৰ দাবী তুলিছে। এইখিনিতে প্ৰণিধানযোগ্য যে এনে অসাধু ঔষধৰ ব্যৱসায়ীসকলক ৰক্ষণাবেক্ষণ দি যোৱা 23 অক্টোবৰৰ দিনা কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ জিলা স্বাস্থ্য বিভাগৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে আমাৰ কাট নিউজৰ সাংবাদিক এগৰাকীৰ আগত কাট নিউজৰ কোনো কৰ্মীয়ে কাৰ্বি ফাৰ্মাচিষ্টসকলক দিগদাৰ দিয়া অভিযোগ তোলে, যিয়ে নেকি এই অভিযোগ আছিল একেবাৰে অসত্য। ইমানেই নহয়, এইসমূহ কথাৰ বাবে কাট নিউজ চেনেলক একেবাৰে ভাল নোপোৱাৰ কথাও উষ্মাৰে ব্যক্ত কৰে সাংবাদিকৰ আগত। লগতে সাংবাদিকগৰাকীয়ে পিন্ধি থকা চোলাটোৰ দাম, হাত ঘড়ীৰ দাম কিমান বুলিও সুধি উপহাস কৰে কাৰ্যবাহী সদস্যগৰাকীয়ে। আমাৰ প্ৰশ্ন, কাৰ্যবাহী সদস্যগৰাকীয়ে জনজীৱনৰ সৈতে হেতালি খেলা এনে অসাধু ব্যৱসায়ীসকলক ৰক্ষণাবেক্ষণ দিয়া কাৰ্যক আমি কি বুলি বুজিম? সাংবাদিকক এনে আবুল তাবুল প্ৰশ্ন সোধাৰ অধিকাৰ কাৰ্যবাহী সদস্যগৰাকীয়ে পালে ক'ত? এনে পৰিপ্ৰেক্ষিতত কাট নিউজৰ তৰফৰ পৰা স্পষ্ট কৰিব বিচাৰিম যে আমাৰ সাংবাদিক বা সংবাদকৰ্মীয়ে এইসকল ফাৰ্মাচিষ্টসকলক বা ঔষধৰ ব্যৱসায়ীসকলৰ ব্যৱসায় বৈধ নে অবৈধ বিষয়টোৰ ওপৰত তদন্ত কৰিবলৈ ইয়াৰ আগতে কাষ চপাই হোৱা নাছিল। যি কি নহওক, জিলা পৰিষদৰ এগৰাকী কাৰ্যবাহী সদস্য তথা জনপ্ৰতিনিধিগৰাকীয়ে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ কৰ্মীক কৰা এনে অপব্যৱহাৰৰ কথা শুনি অপাৰ বিস্ময়ত জিলাৰ একাংশ সচেতন ব্যক্তিৰ চকু কপালত উঠিছে।
কাৰ্বি স্বায়ত্তশাসিত জিলা পৰিষদৰ অধীনস্থ গড়কাপ্তানি বিভাগৰ খেৰণী উপসংমণ্ডলত কাম নকৰাকৈ লাখ লাখ টকাৰ ভুৱা বিলৰ নামত ধন আত্মসাৎ কৰাৰ গুৰুত্বৰ অভিযোগ কাৰ্বি ছাত্ৰ সন্থা আৰু কাৰ্বি জাতীয় সংগঠন লংৰি চাৰহাবে আমেয়ে যুটীয়াভাৱে বৃহস্পতিবাৰে দিনৰ 2 বজাত খেৰণীৰ কৃষি পামৰ ডাক বাংলোত সংবাদমেল আয়োজন কৰে সংবাদমেলত কাৰ্বি জাতীয় সংগঠন নকবাৰে লংৰি চাৰ আমিৰ তৰফৰ পৰা পৰমভাপতি সম্পাদক ক্ৰমে ধনীৰাম ইংতি ৰাম সিং ফাংচু প্ৰমুখ্যে সদস্য যথাক্ৰমে পুলেশ্বৰ ইংহি হেমাৰী ইংতি মন সিং বে সিং তেৰা আৰু কাৰ্বি কৃষক সংগঠনৰ উপসভাপতি অবিনাশ ৰংহা সম্পাদক মোহন বে প্লেষ্টন ইংতি আৰু সংগঠনৰ ভাৰপ্ৰাপ্ত সম্পাদক দুৰ্গেশ্বৰ ইংতি উপস্থিত থাকে সংবাদমেলত কাৰ্বি কৃষক সংগঠনৰ উপসভাপতিয়ে কাৰ্বি স্বায়ত্তশাসিত জিলা পৰিষদ চৰকাৰৰ কাৰ্যবাহী সদস্য আৰু বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ মাজত ভাল বুজাবুজিৰে মিলি ভগত হৈ পথ নিৰ্মাণৰ কামত ব্যৱহাৰ কৰিবলগীয়া টকা আত্মসাৎ কৰা বুলি গুৰুত্বৰ অভিযোগ তোলে দমকাম ডিভিজন আন্ডাৰ আপোনাৰ খেৰণী সাব ডিভিজন আছে এই আন্ডাৰত এই সাব ডিভিজন আন্ডাৰত মানে যিমানখিনি কাম কৰিছে পিডব্লিউডি পৰা আমি কাৰ্বি ফাৰ্মাৰ এছ'চিয়েশ্যন আৰু আমাৰ যিমানখিনি কাম কৰা চৰকাৰী কাম কৰা মিলি পেলাই আমি জাগাত আমি গৈ পেলাই চাইছোঁ তাতে যিমানখিনি কাম হ'বলগীয়া এই মতে কাম হোৱা নাই সেইটো কাৰণে আমি দাবী কৰিছোঁ যাতে এই বস্তুবিলাক প্ৰপাৰ ইনভেষ্টিগেশ্যন হ'ব লাগিব আৰু যোনে দুখী আছে এইবিলাক ৰাস্তা যোনে ইঞ্জিনিয়াৰ হওক বা SDO হওক বা SO হওক সিহঁতৰ অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে যিমানখিনি ফাৰ্মাৰ্ছ আছে আমি এইটোৱে কিবা কাউন্সিলক এইটোৱে আমি ৰিকুৱেষ্ট কৰিম যাতে ৰাস্তাবিলাক আমাৰ ফাৰ্মাৰ্ছ কাৰণে এইটো সুবিধা দিব লাগে যদিহে নহয় আমি ডেমক্ৰেটিক হিচাপে আমি এই প্ৰটেষ্টটো কৰিম গতিকে এই যিমানখিনি ইয়াত পৱন দাদা আৰু আপোনাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ পৱন দাদা SDO বিশ্বজিৎ চং যিমানখিনি তাৰ SO আছে সিহঁতক আমি দাবী কৰিছোঁ যাতে যিমানখিনি কাম হোৱা নাই এই বস্তুটো কাম হ'ব লাগে ইমিডিয়েটলি তেওঁলোকে আৰু অভিযোগ কৰি কয় যে খেৰণী নেপালী গাঁৱৰ পৰা ফৰেষ্ট বজাৰলৈ যোৱা পথৰ ওপৰতো লাখ লাখ টকা কাম কৰা দেখুৱাইছে তেনেদৰে গড়কাপ্তানি বিভাগৰ খেৰণী উপসংমণ্ডল অধীনত বিভিন্ন পথ নিৰ্মাণত 2017-18 বৰ্ষত কমেও 3 কোটি টকাৰো অধিক ভুৱা বিল বনাই ধন আত্মসাৎ কৰিছে হেয়ে শীঘ্ৰে পথ পানীসমূহ নিৰ্মাণ নকৰিলে দুই সংগঠনে মিলি জংগী আন্দোলন কাৰ্যসূচী ল'ব বুলি হুমকি দিছে এখন আবতৰীয়া দুৰ্গা পূজা কাতি মাহত অনুষ্ঠিত হৈছে এই পূজা কিন্তু ক'ত আৰু কিয় অনুষ্ঠিত হৈছে এই দুৰ্গা পূজা জানিবলৈ আহক আমাৰ এই প্ৰতিবেদন দুৰ্গা পূজা পাৰ হৈ যোৱা এমাহ সম্পূৰ্ণ হ'ল লক্ষ্মী পূজা কালী পূজা সকলো পাৰ হ'ল ইয়াৰ পিছতো পশ্চিম কাৰ্বি আংলঙৰ টুমপ্ৰেং সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ উদ্যোগত আজিৰে পৰা আৰম্ভ হৈছে দুৰ্গা পূজা কিন্তু কি কাৰণত দুৰ্গা পূজা এনেদৰে কাতি মাহত অনুষ্ঠিত কৰিব লগা হ'ল শুনকচোন উদ্যোক্তাৰ মুখেৰে যোৱা ছেপ্টেম্বৰত দুৰ্গা পূজাৰ প্ৰথম পূজা আমি পাতিছোঁ বাটাৰ বাবতে ব্ৰাহ্মণে ভালকৈ পূজাটো কৰা নাই আৰু চকু দান দিয়া নাই আৰু ভোগো দিয়া নাই এইকাৰণে আমি ভুল হোৱাৰ কাৰণে আকৌ দুৰ্গা পূজাটো পাতিবলগীয়া হৈছে হয় এই লোকসকলে সময়মতে শ্ৰী শ্ৰী দুৰ্গা পূজা অনুষ্ঠিত কৰিছিল কিন্তু পূজা পাৰ্বণ তথা নবৈদ্য আদি আগবঢ়াওঁতে পূজাৰীয়ে হেনো কিবা ভুল কৰিছিল যিটো কাৰণত সম্প্ৰতি সমগ্ৰ অঞ্চলটোত অপায় অমংগলে দেখা দিছে কোনোৰ হেনো সপোনতো দেখাইছে হেয়ে সমিতিখনে পুনৰ নিয়াৰিকৈ পূজাভাগ অনুষ্ঠিত কৰিবলৈ লৈছে পূজাত সকলোৰে সহায় সহযোগিতা কামনা কৰিছে পূজা উদযাপন সমিতিয়ে জাসন ইংখিৰ ৰিপৰ্ট কাট নিউজ আজি দেশ তথা ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে বোকাজানতো ছট পূজাৰ উলহ মালহ উদযাপন আন বৰ্ষৰ দৰে বোকাজানৰ ধনচিৰি নৈৰ পাৰতো পবিত্ৰ ছট পূজাৰ যথোচিত নিয়ম নীতিৰ উদযাপন পবিত্ৰ ছট পূজা উদযাপন থলীত পৰিষদৰ কাৰ্যবাহী সদস্যদ্বয় জগত সিং ইংতি আৰু মাধুৰ্য ঢেকিয়াল ফুকনো যোগদান কৰে কাৰ্যবাহী সদস্য জগত সিং ইংতিয়ে পবিত্ৰ পূজা আচাৰ পালন কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় যে পবিত্ৰ ছট পূজাই যেন পবিত্ৰ কাৰ্বি আংলং জিলালৈ শান্তি ঐক্য তথা সম্প্ৰীতিৰ বাতাবৰণ আনিব বুলি আশা প্ৰকাশ কৰে
হয় সমূহ কাৰ্বি আংলং জিলাবাসীয়েও কামনা কৰিছে পবিত্ৰ ছট পূজাৰ সমগ্ৰ জিলাৰ আকাশ বতাহ শান্তিময় আৰু জয় জয়ময় হওক। পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে লৈছো চমু বাণিজ্যিক বিৰতি। Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assam Hill Small Industries Development Corporation Limited পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে। নিত্য প্ৰয়োজনীয় বিবিধ ৰস, ফলৰ ৰস বজাৰৰ দোকানে পাব। বিশুদ্ধ খোৱা পানী, আমৰ ৰস, কমলাৰ ৰস, সৰিয়হৰ তেল, হালধিৰ গুড়ি, আমলখিৰ আচাৰ, চিত্ৰনলা, গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব। Revealing Beauty Parlor offers you the latest discounts for this festive season. Starting from 1st of August to the 1st of December 2017. You will get permanent L'Oreal hair straightening and hair smoothing at Rs 2,500 to Rs 3,500 for any length. 10% of discount on every facial and L'Oreal hair spa. One beautiful package of L'Oreal hair spa, manicure and Sanesh normal facial only Rs 1,190. Girls, hurry up, the offer is limited. Rupsana Boro Revealing Beauty Parlor, RH Complex near ITBI Bank. For more details, contact Rupsana Boro 9132858038 or 9957170867. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে। এতিয়া আগবাঢ়িছো পৰৱৰ্তী অংশলে। গুৱাহাটীস্থিত নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সি চমুকৈ নিয়া পৰিদৰ্শক হিচাপে কৰ্মৰত বুলুৰাম টেৰাঙক গৃহ মন্ত্ৰালয়ে নতুন দিল্লীত যোৱা 9 অক্টোবৰেৰে প্ৰদান কৰা হয় ডিজিছ কমেণ্ডেশ্যন এৱাৰ্ড। 2017 বৰ্ষৰ বাবে সমগ্ৰ ভাৰতৰ ভিতৰত 14 গৰাকীয়ে এই এৱাৰ্ডৰ বাবে যোগ্য বুলি বিবেচিত কৰা হয় আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰা মাত্ৰ এগৰাকী ব্যক্তিয়ে এই এৱাৰ্ড অৰ্থাৎ পুৰস্কাৰৰ বাবে যোগ্য বিবেচিত কৰা হয়। একমাত্ৰ যোগ্য বিবেচিত ব্যক্তিগৰাকীয়ে হ'ল পৰিদৰ্শক বুলুৰাম টেৰাং। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙলৈ এই সন্মান আনিবলৈ সক্ষম হোৱা বাবে সমগ্ৰ জিলাবাসীৰ লগতে কাট নিউজৰ তৰফৰ পৰা অভিনন্দন বুলুৰাম টেৰাঙলৈ। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল যোৱা 18 অক্টোবৰত কাৰ্বি আংলঙৰ ডিফুত উপস্থিত হৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই কাৰ্যসূচীৰ অধীনত দৰিদ্ৰ মহিলাসকলক বিনামূলীয়া ৰন্ধন গেছ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। ইপিনে আজি মেছাৰ্ছ ফুলনি গেছ এজেন্সি অন্তৰ্গত এলেকাসমূহ 30 গৰাকী হিতাধিকাৰীক এজেন্সিৰ নিজা ফুলনিস্থিত কাৰ্যালয় প্ৰাংগণত ৰন্ধন গেছ যোগান ধৰা হয়। পুৱা 10 বজাত ৰন্ধন গেছ যোগান কাৰ্যসূচী শুভাৰম্ভ কৰে
এজেন্সিৰ মেনেজাৰ বিশ্বজিৎ ৰংপিয়ে কাৰ্যসূচীৰ প্ৰাক মুহূৰ্তত উপস্থিত হিতাধিকাৰীসকলৰ মাজত এক আনুষ্ঠানিক সজাগতা সভা অনুষ্ঠিত কৰে চৌকা পাইপ সিলিণ্ডাৰৰ সিকিউৰিটি ৰেগুলেটৰৰ সিকিউৰিটি মেকানিক চাৰ্জ আৰু কাৰ্ডসমূহ বিনামূলীয়া বুলি হিতাধিকাৰীসকলক অৱগত কৰোৱা হয় লগতে ৰন্ধন গেছ ব্যৱহাৰ সন্দৰ্ভত প্ৰতিটো জানিবলগীয়া কথাৰ বহল ব্যাখ্যা দাঙি ধৰি নতুনকৈ ৰন্ধন গেছ সংযোগ লাভ কৰা হিতাধিকাৰীসকলৰ মাজত সজাগতা অনাৰ প্ৰয়াস কৰে কাৰ্যসূচীত ফুলনিৰ পানীগাঁও বেঞ্জামিন তাৰগাঁও সাৰ্থে ৰংফাৰ গাঁও লাংহিনৰ ভেটাপাৰা দীঘলী মোজা গাঁও আদি এলেকাৰ মহিলা হিতাধিকাৰীয়ে বিনামূলীয়া ৰন্ধন গেছ লাভ কৰি উৎফুল্লিত হৈ পৰে উল্লেখ্য যে 2011 বৰ্ষৰ দৰিদ্ৰতম মহিলাসকলৰ বাবে তালিকাত নাম থকা মতে 18 বছৰৰ ওপৰৰ মহিলাসকলে ভোটাৰ আইডি আৰু বেংক একাউণ্ট নম্বৰ সহ আবেদন কৰি এই সুযোগ লাভ কৰিছে 2011 চনৰ সোশিয়েল ইকনমিক এণ্ড কাষ্ট সেন্সাস ডাটাৰ ওপৰত আৰু দুখীয়া শ্ৰেণীৰ ৰাইজে এতিয়া এটা কানেকশ্যনৰ নামত যিহেতু 3000টো ওপৰ ভৰিব লগা হ'লে হয় কিন্তু এই স্কিমটো প্ৰাইম মিনিষ্টাৰ উজ্জ্বলা যোজনা যিটো স্কিম কমপ্লিটলি ফ্ৰী আৰু বিশেষকৈ তাহাঁতে এতিয়া খালি গেছ ভৰোৱাৰ দামটো তাহাঁতে অন কেছ পে'মেণ্টত লগোৱা হৈছে আৰু সেইটোৰ এগেইনষ্টত আকৌ ছাবচিডিও পাব দুখীয়া শ্ৰেণীৰ কাৰণে এইটো বহুত লাভজনক হৈছে আৰু ৰেহাইও হৈছে আমাক গেছ দিছে দুখীয়াবিলাকক আগতে আমি শুনাহে পাইছিলোঁ লোকৰ ঘৰত চাকৰি থকা ঘৰত যেনিবা গেছ আছে আমিতো চলাইও পোৱা নাই এতিয়া মানে আমাক মোদী চৰকাৰে আমাক সহায় সাহায্য দুখীয়াবিলাকক দিছে আমি এতিয়া নাজানিলেও বুঢ়ীবিলাক নাজানিলেও এতিয়া বোৱাৰীবিলাকে চলাব সেইকাৰণে মই এইখিনিকে কৈ সামৰিলোঁ এতিয়া কেনেকুৱা লাগিছে গেছটো ঘৰত ভাল লাগিছে গেছ দি ভাল লাগিছে সম্পূৰ্ণ বিনামূলীয়াকৈ দিছে আমি ভাল পাইছোঁ আৰু আমি মোদীৰ কাৰণে আমি ঘূৰিও আছোঁ সেইকাৰণে আমাক চৰকাৰে সুবিধাও দিছে আমি ভাল লাগিছে আৰু মেসাৰ্স ফুলনি গেছ এজেন্সিৰ অধীনত ইতিমধ্যে 3500 নাম তালিকা লাভ কৰিছে বুলি এজেন্সি মেনেজাৰ বিশ্বজিৎ ৰংপিয়ে জনাইছে পৰ্যায়ক্ৰমে মহিলা হিতাধিকাৰীসকলৰ মাজত বিনামূলীয়া ৰন্ধন গেছ প্ৰদান কৰা হয় সচিং পৰিষদীয় সমষ্টিৰ হামৰেন সদৰ চহৰৰ পৰা প্ৰায় 30 কিলোমিটাৰ নিলগৰ পুটাক কাৰ্বি বাপ্টিষ্ট এছ'চিয়েশ্যনৰ 1 নম্বৰ এলেকাৰ শাখা কমিটিৰ উদ্যোগত ৰংচেক হানছে গাঁৱত 25 অক্টোবৰৰ দিনা বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয় পুৱা প্ৰায় 10 মান বজাৰ পৰা অনুষ্ঠিত এই চিকিৎসা সেৱা শিবিৰত ডাক্তৰ বিক্ৰম সিং কিলিঙে অঞ্চলটোৰ ৰাইজৰ স্বাস্থ্য পৰীক্ষা কৰে চিকিৎসক কিলিঙক ANM ৰশ্মি বসুমতাৰী LI খৰসিং তাৰা MPW ইনভিনচন ক্ৰামছা প্ৰমুখ্যে স্বাস্থ্য কৰ্মীসকলে সহায় সহযোগ কৰে নিজৰ নিজৰ দৈনন্দিন কৰ্তব্য থকাৰ উপৰিও এদৰে পুটা কাৰ্বি বাপ্টিষ্ট এছ'চিয়েশ্যনৰ সভাপতি জয়সিং ৰংহাঙে চিকিৎসকৰ দলটোক আন্তৰিক শলাগ জনায় সুন্দৰ ক্ৰ ৰিপৰ্ট কাট নিউজ ইয়াৰ লগে লগে অসমীয়া প্ৰাইম টাইমৰ পৰা মই সঞ্চয়তাই বিদায় লৈছো ধন্যবাদ